Assalamualaikum warahmatullahi wabarakatuh। আহক আজি আমি আলোচনা কৰিম যদি চিৰি নামাজ আৰু জেহেৰি নামাজৰ বিষয়। চিৰি অৰ্থাৎ আপুনি মনে মনে পঢ়া নামাজ বা আপুনি জহুৰৰ নামাজ বা আসৰৰ নামাজ, এইখিনি চিৰি নামাজৰ ভিতৰত পৰে। অৰ্থাৎ এইখিনি কিৰাত সূৰা আপুনি আৱাজ নোহোৱাকৈ পঢ়িব লাগে। আৰু জেহেৰি নামাজ এইখিনিকে কয় মগৰিব, ইশা, ফজৰ বা জুম্মাৰ নামাজ আপুনি জেহেৰি হিচাপে পঢ়ে। সূৰা কিৰাতখিনি আপোনাৰ আৱাজ দি পঢ়া হয়, বুলন্দ আৱাজত পঢ়া হয়। তে এই বিষয়ে আমি আলোচনা কৰিব ওলাইছোঁ। যদি আপুনি জেহেৰি নামাজ পঢ়ি আছে, মগৰিবৰ নামাজ পঢ়ি আছে ধৰক, তাত যদি আপুনি চিৰি কেৰাত পঢ়ে, অৰ্থাৎ মগৰিবৰ নামাজত আপুনি আৱাজ দি ডাঙৰকৈ সূৰা পঢ়িব লাগিছিল, আপুনি সেই জাগাত আপুনি মনে মনে কিৰাত পঢ়ি আছে, তেনেহ'লে আপুনি কি কৰিব তাতে? যদি সেনেকুৱা হৈ যায়, আপোনাৰ নামাজখিনি চহু চিজদা দিলে শুদ্ধ হ'ব নে চহু চিজদা দিব নালাগে, কি কৰিব লাগিব? তে ইয়াত দুটা কথা মন কৰিবলগীয়া। প্ৰথম কথা এইটো, জেহেৰি জাগাত চিৰি, চিৰিৰ জাগাত জেহেৰি পৰে। ইয়াত অচুলটো এনেকুৱা, যদি সৰু তিনিটা আয়াতৰ সমান, যাৰ কমচে কম 30টা হৰফ থাকে, আখৰ, অৰ্থাৎ হৰফৰ অৰ্থ হ'ল আখৰ যদি 30টা থাকে, যদি আপুনি চিৰিৰ জেগাত য'ত মনে মনে পঢ়িব লাগে তাত আপুনি আৱাজ দি কিৰাত পঢ়িছে, এনেকুৱাকৈ পঢ়িছে য'ত আপুনি আলহামদুলিল্লাহি ৰব্বিল আলামিন আৰু ৰহমানিৰ ৰহিম এইখিনি পঢ়িছে, ইয়াত আপোনাৰ 32টা হৰফ আছে, 32টা আখৰ আছে, তেনেহ'লে আপুনি কমচে কম 3 আয়াতত কৰি, সৰু সৰু আয়াতত কৰি আপুনি বেছিকৈ পঢ়ি পেলাইছে। তে চিৰিৰ জেগাত আপুনি জেহেৰি কৰি পঢ়িছে, তেনেহ'লে আপোনাৰ ওপৰত চহু চিজদা ৱাজিব হ'ব, আপুনি চহু চিজদা দিব লাগিব। আৰু যদি সূৰা ফাতিহাৰ 2টা আয়াত আপুনি পঢ়ে, সূৰা ফাতিহাৰ 2টা আয়াত পঢ়ে, তেনেহ'লে সূৰা ফাতিহাটো আপোনাৰ 32টা হৰফ আছে, 32টা আখৰ আছে। আপুনি আসৰৰ নামাজত সূৰা ফাতিহাৰ 2টা আয়াত আপুনি আসৰৰ নামাজত জোৰকৈ পঢ়িছে, আৱাজ ওলাই পঢ়িছে, আৱাজ বাহিৰ হৈ গৈছে, আপোনাৰ তাত চিৰি পঢ়িব লাগিছিল, য'ত চিৰি হুকুম আছিল, তে আপুনি তাত জেহেৰি কেৰাত পঢ়িছে, আপোনাৰ কাৰণে সেই জেগাত চহু চিজদা ৱাজিব হ'ব।